চামগুৰি সমষ্টিত হেৰাপাতি পঞ্চায়তত বিজেপিৰ শক্তি প্ৰদৰ্শন। বিজেপিৰ সমৰ্থনত ওলাই আহিল মহিলাসকল। এইবাৰ চামগুৰি সমষ্টিত পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটিব। অনিল শইকীয়া নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত হেৰাপাতি পঞ্চায়তৰ অন্তৰ্গত হেৰাপাতি বজাৰত বিজেপিৰ বিশাল নিৰ্বাচনী সভা। গৰজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত চামগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ উদাত্ত কণ্ঠৰ ভাষণ। এই সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে বিজেপিৰ সংখ্যালঘু স্থানীয় নেতা মুজিবুৰ ৰহমান লুকমান। উপস্থিত থাকে 2026 বৰ্ষত পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠন হ'ব, সেয়ে সকলোকে বিজেপিৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। অনুষ্ঠানটো শলাগৰ শৰাই আগবঢ়াই হেৰাপাতি পঞ্চায়তৰ সভানেত্ৰী ৰূপচানা আহমেদে। হেৰাপাতি গাঁও পঞ্চায়ত আপুনি নিৰ্বাচনী সভা কৰিছে, গাঁৱৰ মহিলাসকল ৰাতি ওলাই আহিছে, কি ক'ব আপোনাৰ? ভাল লাগিছে, তেওঁলোকে ভাবিছে যে তেওঁলোকৰ দাদা, তেওঁলোকৰ ভাইটি আহিছে আৰু সেইকাৰণে তেওঁলোক পৰিয়ালৰ মানুহৰ দৰে ওলাই আহিছে, ভাল লাগিছে। আৰু আপোনালোকৰ এইটো অঞ্চলৰ এজন আপুনি কৈছে যে মস্ত দালাল, আপোনালোকৰ এটা কালি কংগ্ৰেছ যোগদান কৰিছে, কিছুদিনৰ আগত আপোনাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে, যোৱাকালি ৰকিব লোচনৰ উপস্থিত যোগদান কৰিছে, এতিয়া আপোনাৰ কি বুলি ভাবে এই ক্ষেত্ৰত? সেইটোৱে ক'লো, 7 মাহত যিজনে 7টা দল সলাব পাৰে, তেওঁৰ কি ধৰণৰ ৰাজনীতি কৰিছে সেইটো সকলোৱে জানে। আৰু তেওঁৰ এটাই লক্ষ্য যে তেওঁ এইখিনি মানুহক দেখুৱাই পইচা ঘটিব লাগে, তাৰ বাহিৰে তেওঁৰ লক্ষ্য বেলেগ নাই। ৰাজনীতি তেওঁ কৰা নাই, তেওঁ দালালগিৰি কৰিছে, তেওঁ ব্যৱসায় কৰিছে। তেখেতক আপোনাৰ কিবা ক্ষতি হ'ব নেকি? একো ক্ষতি নহয়, তেওঁৰ লগত থকা ৱাৰ্ড মেম্বাৰসকলে আমাৰ লগত আজি জইন কৰিলে, আনকি ভালহে পাইছে। আজি মানুহসকল চব শিক্ষিত, কোনোৱে নিবিচাৰে যে মোৰ নামত কোনোবাই টকা লওক, হয় নে নহয়? আজি তেওঁ 15 লাখ টকা আমাক বিচৰাৰ কোনো যুক্তি নাছিলে, কাৰণ ভোট দিব ভোটাৰ ৰাইজে। ভোটাৰ ৰাইজৰ কাৰণে তেওঁ 15 লাখ টকাৰ বিচৰা কিবা যুক্তি আছিল নেকি? গতিকে ৰাইজে আজি বুজি উঠিছে যে আমাৰ ভোট আমাৰ অধিকাৰ, আমি চৰকাৰৰ লগত থাকিলে আমাৰ ভাল হ'ব, সেইকাৰণে আমি চৰকাৰৰ লগত থাকিম, এইজন মানুহৰ লগত আমি নাথাকিম। ধুবুৰী সাংসদে এইটো পঞ্চায়তত কালি মিটিং কৰিছিলে, হেৰাপাতি কৈছে হেৰাপাতি পঞ্চায়ত চামগুৰি সমষ্টিত সৰ্বাধিক ভোট পাব বোলে, ইয়াত বিজেপি মানুহ হ'ব, কিন্তু ইয়াত কংগ্ৰেছে সৰ্বাধিক ল'ব কৈছে। তেওঁলোকে মুছলমান মানুহসকল তেওঁলোকৰ ভোট বেংক বুলি ভাবে। মই নকওঁ সৰ্বাধিক হ'ব, যিসকলে ভোট দিব তেওঁলোকে জানিব, কিন্তু মই এইটো কথা কৈছো যে মোক যি ধৰণৰ মৰম দিছে, মই এইটো বিশ্বাস কৰো যে তেওঁলোকে এই মৰম আজি 9টা বজাত আছে, এই মৰম ফাঁকিৰ মৰম নহয়, দেখুওৱা মৰম নহয়, এইটো অন্তৰৰ পৰা কৰা মৰম। গতিকে তেওঁ যি কৈছে, তেওঁ ভাবে যে এইসকল তেওঁলোকৰ ভোটাৰ বেংক, গতিকে তেওঁ যি কৈছে তাত আমাৰ কোনো ভাবিবলগীয়া কথা নাই, তেওঁলোকক সোধক, তেওঁলোকে গম পাব। IPS বিষয়া আনন্দ মিশ্ৰ আহিব আপোনালোকৰ প্ৰচাৰৰ বাবে, চামগুৰি সমষ্টিত কিবা কাৰ্যসূচী আছে নেকি, আৰু তেওঁ আহিলে কিমান লাভ হ'ব? নাই, নিশ্চয় এজন শিক্ষিত মানুহ আহি যেতিয়া কথা ক'ব তেতিয়া যুৱকসকলে শুনিব, তেতিয়া লাভেই হ'ব, তাত লোকচান হোৱাৰ কথা নাই। মোৰ তালৈ আহে নে নাহে সেইটো শীৰ্ষ নেতৃত্বই ঠিক কৰিব। আৰু এইবাৰ পৰিয়ালতন্ত্ৰ যিটো অৱসান ঘটিব নেকি অহা 4 মিনিট? 100%। পৰিয়াল নচলে, ৰাইজ চলে। আমি সকলো শিক্ষিত আজি, গতিকে আমাৰ কথা চলিব, ভোটাৰ ৰাইজৰ কথা চলিব। ইয়াত এটা পৰিয়ালৰ কথাত মানুহ নচলে, ভোটাৰ ৰাইজৰ কথাহে চলিব। বিজেপি সভা অনুষ্ঠিত কৰিছে, গাঁৱৰ মহিলাসকল ওলাই আহিছে, নিশাও, কি ক'ব? আমাৰ অনিল দা কিমান ভাল পাইছে, আমি নিজে গাঁৱৰ এখন সভানেত্ৰী বাইদেউ, আজি আমাৰ মহিলাৰটো জানে, মহিলাৰ ইমান শক্তিশালী দিছে, আমাৰ মহিলাই আমাৰ অনিল দাক ইমান ভাল পাইছে, সেইকাৰণে আহি পেলাই ইমান মোৰ লগত আহিছে, মই মাতিছো, সেইকাৰণে আমাৰ অনিল দাক জিকাবলৈ আমি ইমান মানুহে আনিছো, আমাৰ যাতে অনিল দা আমাৰ প্ৰাৰ্থী হিচাপে তাই MLA হওক, আমাৰ গাঁৱৰ উন্নতি হওক, এইটোৱে মই। আৰু ইয়াৰ আগত আপোনাৰ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা যথেষ্টখিনি কাম কৰিছে। ইমান ভাল মানুহ আছিল, কিন্তু ক'বই নোৱাৰো, ইমান আমাৰ ইয়াৰ পৰা ইমান ভোট পোৱা নাই, তথাপিও আমাৰ কাৰণে আমাৰ ৰূপক দা ইমান কাম কৰিছে, আৰু কিনো কম। ঠিক আছে। 5 বছৰৰ মূৰে মূৰে আমাৰ ৰাইজক ঠগি আছে, ইমান ধন যে ঘটিছে, এনেকেহে ঘটিছে। আমাৰ দুখীয়া ৰাইজৰ ভোট বিক্ৰী কৰি তেওঁ ইমান ধনী হৈছে। আপোনালোকৰ আৰু বাইদেউ আছে, আপুনি ৰাতি 9টা বজাত আপুনি বিজেপি সভালৈ আহিছে, কি ক'ব? আহিছো যে আমি যে ইমান লঞ্চনত আছো, আমাৰ মাটি বাৰী যে লৈ গ'ল, কোনে লৈ গৈছে? কংগ্ৰেছে এইবিলাক ফাইল থৈ গৈছে, পিছত আমি যে ইমান ভুগি আছো, লক্ষীপুৰ এদিনো অহা নাই আমাক সান্তনা দিবৰ কাৰণে। কমচে কম আহি আমাক ৰাইজক সান্তনা দিব লাগিছে, কিয় দিয়া নাই? এতিয়া ভোট আহিছে, সেইকাৰণে মানে তেল মাৰি আছে, আমাৰ নালাগে। আমি এইজন মানুহক লৈ আমি জয়যুক্ত কৰি ৰাইজৰ ভোট খিনি দি আমি তেখেতক আমি জিকাম বুলি আমি ওপৰলাৰ পৰা আশা কৰিছো, যাতে তেখেতে জিকে, আমি আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছো। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।